Hello everyone! আজি 14 August আৰু এতিয়া সময় হৈছে 9:01। আমি সকলোৱে ৰেডি হৈ মেলি এতিয়া গৈ আছোঁ লাইট ৰুমলৈ বুলি। কিন্তু গৈ থাকোঁতে মাজতে ভোক লগাৰ বাবে আমি ব্ৰেকফাষ্টত খাই ল'লোঁ মেগী। সেয়া চবচোন লাইট ৰুম আহিলোঁ হয়, কিন্তু এফালে দিছে কিনকিনীয়া বৰষুণ আৰু আনফালে কুঁৱলী। সেয়েহে একোৱে দেখা নাপালোঁ। আৰু তাৰপাছত আমি লাইট ৰুমৰ পৰা ওলাই এতিয়া গৈ আছোঁ ৱেষ্টাৰ্ণ ফলছলৈ বুলি। কিন্তু আজি চাগে আমাৰ লাকিয়ে বেয়া, কাৰণ ৱেষ্টাৰ্ণ ফলছ বোলে বন্ধ কিবা দুখন গাঁৱৰ পাৰ্কিঙৰ কাজিয়াৰ বাবে। এতিয়া চবচোন আমি ওলাই আহিছোঁ মৌচমা ফলছ, যোনটো বহুত বেছি ধুনীয়া। মনটো অলপ বেয়া হৈ আছিলে বাৰু, কিন্তু ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য দেখি কাৰণে মনটো বেয়া হৈ থাকিব। আৰু এতিয়া আহিছোঁ আমি আন এটা ৱাটাৰফল চাওঁ বুলি, যাৰ নাম আছিলে জেনেইলা ৱাটাৰফল, যিটো বহুত বেছি ধুনীয়া আছিলে। আৰু তাৰ লগতে আছে এটা নেচাৰেল চুইমিং পুল, সৰুটো দেখিছেনে? আৰু এতিয়া আহিছোঁ আমি চেৰাপুঞ্জী কেফে কিবা এটা খাই লওঁ বুলি। গতিকে আজিৰ ভ্লগটো আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।